झलक दिखला जा झलक दिखला जा एक बार आजा 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 এ ভোলা ইমান গান গাই থাকিলে ক'ত তোক মাছে খুটিব আরে চাবি না বে কেনেকে টুটকে আগে মোৰ বৰকিত মাছে খুটে চাবি হ'ব দে তই চিঞৰি চিঞৰি গাই থাক এফালে এবাৰ চা মোৰ বৰশীত খুটিলেই উত্তেৰি আজা 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 জলদি জলদি আজা টুকনতকে আকে মোৰ বৰকিত আজা 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 এ ভোলা এফালে চা ঐ পালিয়ে নি আৰু কি এ পুতুকণ পালিয়ে নি মই আহিছিলো হে লাগিছে 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 পুতুকনতকে ডাঙৰ মাছ এটা লাগিলে হয় আৰু দেই বেয়া গধু দেখোন এ প্ৰভু পুতুকনতকে ডাঙৰ মাছ এটা লাগি দিবা আৰু দেই জয় বজৰংগ বলী এইটো আকৌ কি আহিলে এ ভোলা মাছ বুলি বাকচতে থোৱালি নি এ ভোলা পানী তলত তই মাছ নে বাকচ ধৰিবই নোৱাৰিলি ন এই হ'ব হাঁহিব নালাগে কিজানি বাকচটোত শুনেই আছে তেতিয়া অ সেইটো হয় এ ভোলা চাও এফালে এফালে খুলি চাও ফুক্তি দিম তহঁতি হাঁহিছিল নহয় এতিয়া মোক ইয়াত যি যি ওলাই চব মোৰ তহঁতক দিয়াটো দূৰৰে কথা মই তহঁতক নেদেখাও কি পালো তহঁতে কিটা বৰশী বাই থাক দেই তহঁতে যদি কিবা কিবি পাওঁ তহঁতকো অকমান দিম বাৰু চিন্তা নকৰিবি দে এ ভোলা ক'লে যাও লৈ আহ এফালে সৰি ব্ৰ মই তোমালোকৰ লগত এইটো শ্বেয়াৰ কৰিব নোৱাৰো কি ঠিক কিজানি ইয়াত মণি মুকুতাৰ লগতে হীৰাও ওলাই এহঁতক দেখুৱাবলৈ হলে এহঁতকো সমানে সমানে ভাগ লাগিব ঐ তহঁতি চিন্তা নকৰিবি যি ওলাই মই তহঁতক সমানে সমানে ভাগ কৰি দিম মই খালি অকলে খুলি চাই আহোঁগে দেই কি আছে দেখিছ কেনেকে সি এফালে গুচি গ'লগে পুতুকণ বৈ দে নাথাকক লাগে সমানে সমানে ভাগ কৰিব লাগিব সি অকলেকে গ'লে নহ'ব নহয় বৈ ভাল লাগিলে আকৌ বৰশীত এইটো টকা পইচাই ওলাই নে এতিয়া শুনে ওলাই এইখিনিতে খোলো কৃষ্ণ প্ৰভু যি দিয়া একেবাৰে ভালকে দিবা আৰু দেই এ পুতুকণ এফালে দেখিলি নি সেইটো চা দেখিছ সি তাৰমানে সেইখিনিতে আছে আমি এনেই গুচি আহিলো এইফালে পেহাত টেঙৰি তেৰিকা অথনিৰ পৰা এনেই সপোন দেখিলো ইয়াত দেখোন এইটো পুতলা এটাহে ভৰাই থৈছে কাৰ কাম এইবোৰ মানুহক বাৰু এনেকে লোভ দিয়ে নেকি এ ভোলা একদম নপলাবি সেইখিনিতে যি ওলাই আমাৰ সমানে সমানে ভাগ লাগিব তাতে একদম নপলাবি এইকেইটাই হাও দিলে নি ঠিক নাই এ নাই পালো এইফালে ভোলা সেইটো কি এইটোৱে ওলালে বাকচটোত এইটোকে সমানে সমানে ভাগ কৰো বেটা পালিছো থকা বাকচটো পাই একদম সি ৰৈ থকা নাই একদম ধাই ধাইকে মাৰিছিলি এতিয়া পালি নে পুতলা লৈ খেল সেইটো উমল তই উত্তেৰি এৰাম এইটো কি ম্যাগনামেন মই হলো ম্যাগনামেন হেল্ল' বন্ধুসকল তোমালোকে যদি IPL খেলসমূহ চাই আছা তেনেহ'লে তোমালোকৰ নিজৰ মতামত প্ৰকাশ কৰি বহুতো ভাল পুৰস্কাৰ লাভ কৰাৰ সুবিধা পাবা কেৱল লটাছ 365ত ইয়াত তোমালোকৰ বহুতো প্ৰশ্ন থাকিব যেনে কোনে খেলখনত জিকিব কোনে টছত জিকিব এনেধৰণৰ 50টাতকৈ অধিক প্ৰশ্ন থাকিব য'ত তোমালোকে নিজৰ মতামত প্ৰকাশ কৰি বহুতো প্ৰাইজ জিকিব পাৰিবা লটাছ 365ত গৈ ৰেজিষ্টাৰ কৰা আৰু লাভ কৰা 365 ৰুপিজ বোনাছ ইয়াত তোমালোকে 1-to-1 24 ঘণ্টা কাষ্টমাৰ ছাপোৰ্ট লাভ কৰিবা যিহেতু ইয়াত 10 মিলিয়নতকৈ অধিক ইউজাৰে খেলি আছে ইয়াত ক্ৰিকেটৰ বাহিৰে 200তকৈ অধিক খেল আছে য'ত নিজৰ অপিনিয়ন প্ৰকাশ কৰি লাভ কৰিব পাৰিবা আকৰ্ষণীয় পুৰস্কাৰ নৱাজুদ্দিন সিদ্দিকী উৰ্বেশী ৰাউটেলা সুনীল ছেত্ৰী কাজল আগৰৱাল নেহা শৰ্মাৰ দৰে চেলিব্ৰিটি ইয়াৰ ব্ৰেণ্ড এম্বাছাডৰ হয় গতিকে তোমালোকে পলম নকৰি লটাছ 365ত ৰেজিষ্টাৰ কৰি লোৱা লিংক কমেণ্ট বক্সত পিন কৰা আছে মিনেশ্বৰ সৰহকে পালে দুজনীমান দিবি দেই মাছ পাওঁ নে নাপাওঁ তাকো ঠিক নাই তাতে আকৌ ইয়াকো লাগে তোমাক যদি মই মাছ নিদিওঁ কাক দিম পিছে মিনেশ্বৰ নৈখনৰ ৰাস্তাটো এইটোহে তই দেখোন এইফালেহে যাবলৈ লৈছ এইটো বজেন ইউজাৰ কথা আছিলে সেইকাৰণে তালৈকে ৰৈ আছো সেইটো কথা বাৰু তই মাছ কেইজনমান পালে মোক নিদিয়াকে নাথাকিবি আকৌ দেই মই গৈ থাকো দে নৈখনৰ কিনাৰ ঘৰটোৱে তোৰ তই নিজে বৰশী এটা টোপাই মাছকেইটা ধৰিব নোৱাৰ অকল লোকক খুৱাই এইবোৰ দাদী ব'লা অকণমান সোনকালে আহিব নোৱাৰ তোৰ কাৰণে মই মাছ নেপাওঁতেই ভাগ কৰিবলগীয়া হ'ল আৰে পতি কি হ'লনো এবাৰ বেয়া বাটে বাটে যাওঁতে কৈ যাম ব'লা 3 বছৰৰ আগতে মিনেশ্বৰ আৰু থানেশ্বৰ বেজ মিলি মোক এই বাকচটোৰ ভিতৰত বন্দী বনাই থৈছিলে থেংক ইউ দোস্ত থেংক ইউ আজি তোমাৰ কাৰণে মই এই বাকচটোৰ পৰা মুকলি হ'ব পাৰিলো এইটো মই কি কাম কৰি পেলালো এইটো বৰ বেয়া মানুহ যেন পাইছো বুজিছ ইয়াৰ পৰা আমি কেইটা পলাই দিওঁ বৈ বোলা সেইটো ক'ব নালাগে পলা নহয় মই কৈছো ৰবা দোস্ত ৰবা কওকচোন বোলা গুচি আহ মই যাব পৰা নাই নহয় এজনে মোক ৰবলৈ কৈছে বন্ধু তুমি মোক যেতিয়া ইমানখিনি সহায় কৰিলাই তেনেহ'লে মোক আৰু এটা সহায় কৰি দিব লাগিব কি সহায় কৰি দিব লাগে কওক মই সোনকালে যাওঁ ইছৰাম ভোলা বৰ বেয়াকে মৰিব এতিয়া ভোলা গুচি আহ তুমি মোক থানেশ্বৰ আৰু মিনেশ্বৰৰ ঘৰটো দেখুৱাই দিব লাগে তুমি চিনি পোৱা নে এইটোৱে দেখোন মিনেশ্বৰ আইটি ঘৰটো ক'ত সুধিছে তাৰমানে মিনেশ্বৰ আইটিয়ে যেতিয়া ইয়াক বাকচত ভৰাইছিলে ই তাৰমানে মিনেশ্বৰ আইটিহঁতক ধৰি বাকচত ভৰাব কি চিন্তা কৰিছা বন্ধু তুমি মিনেশ্বৰৰ ঘৰটো চিনি পোৱা নে নাপাওঁ
কোন মিনেশ্বৰ লাইটা কি কৈছ তাত খা বাপেকে দাইটি নাহিবা ইয়ালে অ তাৰমানে তই মিনেশক চিনি নাপাওঁ বুলি মোৰ আগত মিছা মাতিলি এ ৰাম ঐ বচেন এইটো দেখোন মেগনামেন মেগনামেন এইটো আকৌ কোন তই চিনি নাপাবি থানেশ্বৰ আৰু মই এদিন এই মেগনামেনক বন্দী কৰি বাকচ এটাত ভৰাই পানীলৈ পেলাই দিছিলো কিন্তু ই বাকচটো মুকলি হ'ল কেনেকে নহয় মই বেলেগ মিনেশ্বৰ বুলি ভাবিছিলো আকৌ তোক মই আজি এইটো কি কৰিবলৈ লৈছে বাৰু মই দেখোন একেবাৰে সৰু হৈ পৰিলো ঐ মেগনামেন মই তোক বাকচটোৰ পৰা উলিয়ালো তই মোক সৰু কৰি পেলালি ঐ মেগনামেনে দেখোন ভোলাক একেবাৰে অকমানি কৰি পেলালে কি হ'ব এতিয়া অ দাইটি এনেকে ভেবা লাগি চাই থাকিলে নহব বুজিছা কিবা এটা নহয় কিবা এটা কৰিব লাগিব এইটো ভোলা ভাইটিক দেখিছা নাই কেনেকে অকমানি কৰি পেলালে মইনো বাৰু এতিয়া কি কৰো আগৰবাৰ থানেশ্বৰৰ লগত মিলিহে এইটোক মই বাকচত ভৰাইছিলো মই দেখোন অকলে একোৱে কৰিব নোৱাৰো মিনেশ্বৰ তইতো মোক এদিন এই বাকচটোৰ ভিতৰত ভৰাই নৈত উটুৱাই দিছিলি আজি চা এতিয়া মই বাকচৰ পৰা বাহিৰত ওলাই আহিলো অ দাইটি তোমাৰ ওচৰত থকা যাদুকৰী অস্ত্ৰখনকে উলিওৱা নহলে আমাৰ ওচৰত বেলেগ একো উপায় নাই এইটোৱে নহলে আমাক মাৰি পেলাব দেখিছা নাই তাৰ ৰূপটো বচেন ৰহ তেতিয়াহ'লে ওম গুৰুদেৱ নমঃ আয়ো পতি মৰিলো বচেন মই দেখোন একেবাৰে হাত ধৰি একো হিলাব নোৱাৰা হৈ থাকিলো মোক কিহবাই বান্ধি পেলালে মিনেশ্বৰ এতিয়া বল মোক থানেশ্বৰৰ ওচৰলৈ লৈ বল বল মিনেশ্বৰ দাইটি অ খা বাপেকে এইটোৱে দেখোন মিনেশ্বৰ দাইটিক যাদুকৰী অস্ত্ৰখন উলিয়াবলৈও সুবিধা নিদিলে এতিয়া থানেশ্বৰ দাইটিৰ ওচৰলৈ লৈ গৈ বা কি কৰেগে ঐ বোলা এতিয়া গম পালি বৰ লোভ কৰিছিল নহয় বাকচটো পাই এতিয়া কেনেকুৱা পালি ঐ পনিধৰ তই বাৰু কেলে এনেকে কৈছ তহঁতি কেইটাই বাকচটো পোৱা হলে নুখুলিলিহেঁতেন নি মইনো বাৰু কি জানো এই বাকচটোৰ ভিতৰত যে এনেকুৱা কিবা এটা সোমাই থাকিব তহঁতকেইটা ইচ ৰাম চাওঁ দিয়াচোন বজেন্দা ভালকে দে পিটিক মাৰি নিদিব আকৌ ভাইটি তুমি চিন্তা কৰিব নালাগে অতি সোনকালে তুমি ঠিক হৈ যাবা তোমালোকে বাকচটো পালা কেনেকে মানে বজেন্দা সেইটো বৰশীত আহিছিলে বাকচটো দেখি মই ভাবিলো ধন সোণ টকা পইচা এইবোৰহে থাকিব চাগে ইয়াত দেখা বুলি ভাবি এইখিনিত আহি খুলিছিলোহি তাৰপিছত আৰু এয়া এই ভোলাকেইটা দুখী ৰৈ থকা নাই নহয় বাকচটো পাই চিধা এইফালে দৌৰ মাৰি আহিছে আমাকেইটাক একদম একো কোৱাই নাই চিধা আমাকেইটাক তাতে এৰি থৈ গুচি আহিলে ভাগ্য ভাল আমি পিছে আহিলো বুলি নহা হলে কি হ'ল তিন হ'বলৈ আৰু কিটো আছে থাকিলেহেঁতেন এনেকে অকমানি হৈ হ'ব ফন্দ ভাইটি গ'ল কথা গুচিল আৰু এতিয়া সেইবোৰ কথা বাদ দিয়া আমি এতিয়া মুঠতে মিনেশ্বৰ দাইটিক কেনেকে বচাব পাৰো সেইটো কথা চিন্তা কৰা মেঘনামে তই ভোক আৰু মিনেশ্বৰক বন্দী কৰি এইটো নাভাবিবি যে তই আমাক হৰুৱাই দিলি থানেশ্বৰ এতিয়া তই মোৰ বন্দী মই যি মন যায় তাকেই মই তহঁতৰ লগত কৰিব পাৰো এইটো কিন্তু তই বৰ ভাল কাম কৰা নাই একদম মোক বন্ধ কৰ তহঁতি মোক যে এটা বাকচৰ ভিতৰত ভৰাই নৈত উটুৱাই দিছিলি তেতিয়া কি তহঁতি ভাল কাম কৰিছিলি আমি তোক বাকচত এনেই ভৰাই দিয়া নাই তই যে মানুহৰ বহুত ক্ষতি কৰিছিলি সেইকাৰণে তোক বাকচত ভৰাই নৈত উটুৱাই দিছিলো আৰু তহঁতি দুটাই মোৰ বহুত ক্ষতি কৰিছ এতিয়া মই তহঁতৰ দুটাক বাকচত ভৰাই নৈত উটুৱাই দিম তেনেকুৱা নকৰিবি তই বছৰ দিন নৈ তলত সোমাই থাকিলো তই নমৰ আমি কিন্তু মানুহ আমিতো মৰি থাকিম মেঘনামেন তই আমাৰ লগত তেনেকুৱা কৰিব নোৱাৰ নাই থানেশ্বৰ নাই মই তহঁতৰ লগত তেনেকুৱাই কৰিম তহঁতি যেনেকে মোৰ কথা শুনা নাছিলি এতিয়া মই তহঁতৰ কথা নুশুনো মেগনামেন এনেকুৱা নকৰিবি নাই মেঘনামেন এনেকুৱা নকৰিবি